আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু NDBৰ 4টা গোট বিশেষকৈ NDB ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু আমি সংযুক্ত বড়ো গণমঞ্চ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন চমুকৈ যাক UBP বুলি কোৱা হয় যিটো তৃতীয় বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰীসকল একেলগে আমাৰ সাংসদদ্বয় ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লোকসভাৰ সাংসদ আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগতে আমি ভাৰত চৰকাৰৰ গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ তেখেতৰ কোৱাৰ্টাৰত আৰু খুব সৌহাৰ্দ্যমূলক এটা আলোচনা কৰি পেলাই আমি যথেষ্ট সন্তোষ এটা প্ৰকাশ কৰিছোঁ আৰু যিবিলাক কথা উল্লেখ কৰিছে তেওঁ সকলো কথাবিলাক গুৰুত্ব সহকাৰে লৈছে আৰু সমাধান কৰি দিয়াৰ কথা তেওঁ আশ্বাস দিছে আমিও আশ্বস্ত হৈছোঁ যেহেতু নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি খণ্ড ৱাৰী ডাঙৰীয়াই যিখিনি ক'লেই তথাপিও আমি যেহেতু BTCৰ বাহিৰত এই তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰতে 2020 চনৰ 27 জানুৱাৰী যিটো আমি বড়োসকলে দুটাকেই কাউন্সিল পাবলৈ সক্ষম হ'লোঁ এটা হ'ল BTR আৰু BTRত বসবাস কৰি থকা 10 লাখতকৈ অধিক বড়ো জনসাধাৰণৰ কাৰণে যিটো বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদ আমি পাবলৈ সক্ষম হ'লোঁ ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এটা পাবলৈ সক্ষম হ'লোঁ সেই কাউন্সিলক লৈ পেলাই আমি যথেষ্ট আজি দৃষ্টি আকৰ্ষণ কৰিছিলোঁ মন্ত্ৰী মহোদয়ক তেখেতে গুৰুত্ব সহকাৰে লৈছে আৰু সেই কথাবিলাক তেওঁ ৰাজ্য চৰকাৰক অৱগত কৰিম বুলি আমাক আশ্বাস দিছে ইয়াৰ বাদেও যিবিলাক প্ৰস্তাৱনা ৰখা আছে BTCৰ বাহিৰৰ বড়োসকলৰ কাৰণে সেই সকলো দফাবিলাক আমি উল্লেখ কৰিছোঁ বিশেষকৈ 5.2 যিটো বড়ো অধিকৃত অঞ্চলত BTRৰ বাহিৰত যিবিলাক উন্নয়নৰ কাম কৰিব লাগে আৰু ইয়াৰ বাদেও শিক্ষাৰ ক্ষেত্ৰত আৰু কাৰ্বি আংলঙৰ বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে স্থান পাইছে আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ যেহেতু কাৰ্বি আংলঙত যিটো সেল্ফ ইমাৰাইজেশ্যন চলি আছে তাত কৰিবলৈ অসুবিধা হৈছে সেইটো স্পষ্ট কৰি দিবৰ কাৰণে আমি চৰকাৰক এটা আহ্বান জনাইছোঁ আৰু ইয়াৰ বাদেও যিটো পেকেজৰ কথাটো আমি উল্লেখ কৰিছিলোঁ তেখেতৰ আগত তেখেতে গুৰুত্ব সহকাৰে লৈ পেলাই যে বিশেষকৈ আমাৰ লগত সুকীয়াকৈ বহিম বুলি আজি তেওঁ কথা দিছে এই ক্ষেত্ৰত এই যিটো 1500 কোটি টকা পেকেজ সেইটো অকল BTRতে থাকি গ'ল BTRৰ বাহিৰৰ যিটো 10 লাখতকৈ বড়ো জনসাধাৰণ আছে তাৰ উন্নয়নৰ কাৰণে কিছু হ'লেও পেকেজৰ কথা আমি তাক উল্লেখ কৰাত তেখেতে গুৰুত্ব সহকাৰে লৈ পেলাই এই বিষয়টো পৰৱৰ্তী পৰ্যায়ত কেনেকৈ আমি মীমাংসা কৰিব পাৰে সেই ক্ষেত্ৰত তেওঁ গুৰুত্ব সহকাৰে এটা মতবাদ দিয়াৰ কাৰণে আমি তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ